Hi my dear viewers, welcome to my channel. আপোনালোকলৈ আনটি ৰেচিপিৰ ভিডিঅ' লৈ আহিছো। আজি ৰেচিপিটো হৈছে আটাৰ বৰফি কেনেকৈ বনাই চাই থাকিব ভিডিঅ'টো শেষলৈকে। আটাৰ বৰফি বনাবলৈ প্ৰয়োজনীয় বস্তুখিনি যোগাৰ কৰি লৈছো। এয়া লৈছো 1 গিলাচ গাখীৰ, আটা লৈছো 1.5 কাপ, চেনিখিনি অলপ গুড়ি কৰি লৈছো আৰু লৈছো ঘি। এতিয়া দিছো আটাখিনি ভালদৰে ভাজি ল'ব লাগিব যাতে আটাৰ কেঁচা গন্ধটো নাথাকে আৰু গেছৰ জুইটো কমাই দি পেলাই এনেদৰে 2 মিনিট মানৰ কাৰণে ভাজি থাকিব লাগিব। আটাখিনি ভজা হৈ গৈছে। এতিয়া দিম 4 চামুচ মান ঘি। আটাখিনি ভজা হৈ গৈছে। এতিয়া দিম গাখীৰখিনি। এতিয়া দিম চেনি 3 চামুচ। গোটেইখিনি মিশ্ৰণ ভালদৰে মিহলি হৈ গৈছে। এইখিনি হৈ গৈছে। ট্ৰেখনত মই ৰিফাইন তেল সানি লৈছো। আপোনালোকে ঘিও সানি ল'ব পাৰে। এতিয়া মই ইয়াৰ ওপৰত অলপ বাদাম দিম। আপোনালোকে ইচ্ছা কৰিলে নিদিব পাৰে। এতিয়া 4 ঘণ্টা মানৰ কাৰণে ফ্ৰিজত থৈছো। ভিডিঅ'টো চাই কেনে পালে জনাব। আপোনালোকৰ ৰেচিপিটো ট্ৰাই কৰি চাব। মোৰ চেনেলটো আগবাঢ়ি যাবলৈ প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। বাই বাই।